মই ৰেডি কৰি লৈছোঁ এটা পিঁয়াজ, 4টা কেঁচা জলকীয়া, কেইটুকুৰামান ঔটেঙা আৰু আদা ৰচুন। এইফালে গেছত মই কেৰাহীখন উঠাই দিছোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে মই কাটি থোৱা ঢেকীয়াখিনি দি দিছোঁ। এতিয়া মই ঢেকীয়াখিনি শুকান হোৱালৈকে অলপ লৰাই গৰম কৰি ল'ম, যাতে ঢেকীয়াৰ পৰা বিজলটো নাইকিয়া হৈ যায়। এনেকৈ মই লৰাই আছোঁ। অলপ সময় মই ঢাকনো লগাই দিম। আজি মই ৰেচিপিটো সম্পূৰ্ণ বইলভাৱে বনাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। ইয়াৰ পাছতে মই নিমখ অলপ দি দিছোঁ। তাৰপাছত ভালকৈ এবাৰ মিহলি কৰি দিছোঁ। আৰু এতিয়া দেখিছেনে, ঢেকীয়াখিনি শুকান হৈ আহিছে, পানী নাইকিয়া হৈ গৈছে, ঢেকীয়াৰ পৰা বিজলখিনি নাইকিয়া হৈ গৈছে। এয়া কাটি লোৱা পিঁয়াজ, আদা ৰচুন আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া ভালদৰে আকৌ এবাৰ মিহলি কৰি লৈছোঁ। তাৰপাছতে মই অকণমান সময় ঢাকন লগাই ৰাখি থৈ দিম। ঢেকীয়াখিনি অলপ শুকান হৈ গৈছে। এনেদৰে ভালকৈ মই মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াত দি দিছোঁ অলপ গৰম পানী। আপোনালোকেও প্ৰয়োজন অনুসাৰে গৰম পানী দি ল'ব। গৰম পানীখিনি দিয়াৰ পাছতে মই ভালকৈ এবাৰ লৰাই লৈছোঁ। এতিয়া মই ইয়াত অলপ হালধি দি দিছোঁ। হালধিখিনি দিয়াৰ পাছতে মই বাছি থোৱা মাছকেইটাও দি দিছোঁ। মাছকেইটা দিয়াৰ পাছতে মই ভালকৈ এবাৰ লৰাই লৈছোঁ। যিহেতু মই বইল বনাইছোঁ, সেইবাবে মাছ মই ফ্ৰাই কৰি লোৱা নাই, সম্পূৰ্ণ কেঁচা কৰি লৈছোঁ। মাছ দিয়াৰ পাছতে মই কাটি থোৱা ঔটেঙা কেইডোখৰ দি দিছোঁ। ঔটেঙা কেইডোখৰ দিয়াৰ পাছতে এবাৰ ভালকৈ লৰাই লৈছোঁ। বাকী ঢেকীয়া আৰু বাকীখিনিতো সিজিছে। ঔটেঙা আৰু মাছ সিজালৈকে অলপ সময় ঢাকন দি ৰাখি থৈ দিম। অলপ সময় ঢাকন দি ৰখাৰ পাছতে এয়া মই আকৌ এবাৰ ভালকৈ লৰাই লৈছোঁ। ভালকৈ সিজিছে। ঢেকীয়া, ঔটেঙা, পুঠি মাছ গোটেইখিনি ভালদৰে সিজিলে এয়া মোৰ আজি বইল ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে আহোঁ। বাই বাই।